গুড ইভিনিং ফ্ৰেণ্ডছ। আজি মই আছোঁ ডিব্ৰুগড়ৰ নিজৰ ঘৰত আৰু ভাবিলোঁ কি আজি মই নিজেই চব খানা বনাম আৰু শাহুমাক অকণমান ৰেষ্ট দিম। সেইকাৰণে মই লাগি গ'লোঁ খানা বনাবলৈ আৰু এয়া দুটা খুলিলোঁ দালিৰ আৰু ভাবিলোঁ আজি অকণমান ধুনীয়াকৈ খোলাকৈ দালি বনাম। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ চবৰে? আজি মই ডিব্ৰুগড়ৰ নিজৰ ঘৰত আছোঁ চচুৰবাৰীত আৰু ভাবিলোঁ আজি মই ডিনাৰটো নিজে বনাওঁ। সেইকাৰণে মই উৰহি অলপ গোটালোঁ আৰু দালি অলপ বনাম বুলি ভাবিলোঁ। তাকো মই দালি আজি খোলাকৈ বনাম, তাৰমানে কুকাৰত নবনাওঁ। সদায় কুকাৰত খোৱা খাই খাই আমনি লাগে। সেইকাৰণে ভাবিলোঁ আজি স্পেচিয়েল দালিকৈ বনাম। সেইকাৰণে দালি অলপ উলিয়াই ল'লোঁ ধুবৰ কাৰণে আৰু এয়া দাইলত মই মিলাইছোঁ আলু, অলপমান বিলাহী আৰু এটা ওলকবি আৰু এয়া পানী দিব লৈছোঁ। পূৰা ভালকৈ ফ্ৰাই কৰি ল'লোঁ, তাৰপাছত পানী দিলোঁ, কিন্তু পানীখিনি গৰম গৰম দিলে বেছি ভাল হয়। এয়া উতল আহিব দিলোঁ আৰু লগতে মই চাহো বনালোঁ আৰু উৰহি আলু কাটি থৈছিলোঁ, পিঁয়াজ তাকে ফ্ৰাই কৰিলোঁ। আৰু এইজনী চাওকচোন, আমাৰ ঘৰত ধুনীয়া এটা মেকুৰী আৰু 2 কাপ চাহ ল'লোঁ আমি দুটাই খাওঁ বুলি, মই আৰু মোৰ হাজবেণ্ডে। কিন্তু শাহুমা আৰু পাপাহঁতে নাখায় চাহ, সেইকাৰণে তেওঁলোকলৈ নল'লোঁ। আৰু এই মেকুৰীজনী দেখিছেনে? এই মেকুৰীজনী মোৰ বহুত মৰমৰ আৰু মোৰ শাহুমা আৰু শহুৰ পাপাই ইমানেই মৰম কৰে। আমাৰ ঘৰৰ এটা মেম্বাৰৰ নিচিনা সি হৈ গৈছে। আমি যি খাওঁ তাকো চব দিওঁ। তাৰ কাৰণে আমি স্পেচিয়েলি মাছো অনা হয় মাহঁতে, আৰু আমি যেতিয়াই আহোঁ তাকো আমি খুব মৰম কৰোঁ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ মই ভুজিয়া দিছোঁ, ই ধুনীয়াকৈ খাই আছে। মই এয়া বনোৱাৰ মাজতে চাহ একাপো খাই ল'লোঁ আৰু এয়া শাহুমাই আহি লাষ্টত ফাইনেল টাচ দিছে আৰু তেওঁ কৈছে ঠিক আছে, ৰেডি হৈ গৈছে খানা, বাই বাই।